পাই গ'লোহি ভোজু ষ্টেচন আৰু ষ্টেচনত থ'বলৈ আহিলে আমাৰ চাংমাইদা। কালি ভিডিঅ'টোত দেখিছে চাগে, তো হেল্প কৰি দিয়াৰ বাবে থেংক ইউ বহুত বহুত। কিমান দিন ধুনীয়াকৈ 23 দিন। 23 দিন ন? মই পাম নে নাপাম আকৌ নাপাবা আৰু তুমি। পিছত আহিম ন? 3 বছৰ ইয়াতে আছে। 3 বছৰ আছোৱেই নহয় আৰু। তো পাই গ'লোহি ভোজু ষ্টেচন, কিন্তু ট্ৰেইন লেট বোলে। ট্ৰেইনখন লেট, লগভগ 1 ঘণ্টা লেট। আৰু যদি মানে 3 সপ্তাহমানৰ পৰা ধৰি কেঞ্চেলেই হৈ আছে বুলি ক'লে ন, কেঞ্চেলেই হৈ আছে। তো এতিয়া ৱেইট কৰিব লাগিব। এতিয়া সময় হৈ গ'লগৈ কিমান? সময় হৈ গ'লগৈ 10:09 আৰু মানে 2 ঘণ্টা লগভগ ৱেইট কৰিব লাগিব। আৰু ইয়াকো বিদায় দিওঁ, ইয়াৰো কিবা কাম আছে। টাইম উলিয়াই পেলাই থ'ব অহাৰ বাবে বহুত 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 থেংক ইউ। তো এতিয়া ৱেইট কৰোঁ, তাৰপিছত ডাইৰেক্ট ভিতৰৰ পৰা লগ কৰোঁ। সময় হৈ গ'লগৈ 10:15 আৰু লগভগ মই ৱেইট কৰিব লাগিব কিমানটা? 1টা বজালৈকে। 1টা বজালৈকে 3 ঘণ্টাই হৈ যাব, কাৰণ 10টাৰ পৰা 12টা। এনেই ৰাইট টাইমটো আছিলে 12টা বজাত। আৰু 3 সপ্তাহমানৰ পৰা ধৰি এইখন অৱধ আছামখন, যোনখন ডাউনৰ কাৰণে, সেইখন কেঞ্চেল হৈ আছিলে। তো লগেজবিলাক এইপিনে আছে, আৰু এই বেগটো আমাৰ কোনোবা ছাৰ এজন ইয়াতে আছে, তো তাক দিবলগীয়া হৈ আছে। তো সেইকাৰণে। তো হাই হেল্ল' দোস্ত, নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। কেম্পৰ পৰা অহাৰ পিছত মানে এইখিনি শ্বটটো লোৱা নহ'ল, কাৰণ বাইকত আহিছিলোঁ, প্ৰব্লেম হয়। তো এতিয়া ৱেইটিং হলতে এনেই বহি আছোঁ ভোজু, কাৰণ ফাৰ্ষ্ট টাইম হয় মোৰ এইটো হেৰিত ষ্টেচনত। তো বাহিৰৰ পৰিৱেশটো ঠিক এনেকুৱা ধৰণৰ এইটো। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টো নহয়, মানে আজি ভোজৰ পৰা ঘৰলৈকে যাত্ৰাটো আৰম্ভ কৰোঁ। ৱেইটিং কৰি আছোঁ, আৰু কিমাননো ৱেইটিং কৰি থাকিম, কাৰণ 3 ঘণ্টা। কিন্তু এটা কথা সঁচা, মানে কি হয়, ৰেলৱে ষ্টেচন আৰু এয়াৰপৰ্ট, তাত মানে টাইমটো কেনেকৈ গুচি যায় সেইটো ক'ব নোৱাৰি। কাৰণ কি হয়, মানুহৰ সমাগমটো থাকে ইয়াত, তাৰপিছত আৰু এনেই ভিৰ ভাৰটো থাকে। কিন্তু এইবিলাক হ'ল এতিয়া সৰু সৰু মিনি ষ্টেচন। তো সেইকাৰণে চাওঁ এইটো ষ্টেচনটোত কিনো আছে। বাকী এইপিনে কাউণ্টাৰটো আছে, এইটো এনেকুৱা ধৰণৰ। মানে এইটোৰ যদি ৰাইট টাইমত থাকিল হয়, তেনেহ'লেও মই সেই 6টা 6:30 মানতে পালোঁগৈ হয় চাপৰমুখ। আৰু এইটো লেট হ'ল, লেট হোৱাৰ কাৰণেও মই সিমান টাইমতে পামগৈ। কি ষ্টেচনটো এনেকুৱা ধৰণৰ ভিউ। তো আগৰ ভিডিঅ'টোত মই কি হৈছে, বেকগ্ৰাউণ্ড মিউজিকটো অলপমান টিউনটো হাই আহিছে। কিহৰ কাৰণে আহিছে? কাৰণ এতিয়া হেডফোন ইউজ কৰিছিলোঁ যদিও মানে কি হয়, নতুন এপত এডিট কৰিছোঁ যে, তো সেইকাৰণে গম পোৱা নাই বাৰু। এতিয়া মই সেইটো শুধৰাবলৈ ট্ৰাই কৰিম। ৱেইট কৰি থাকোঁ। আৰু এতিয়া ধুনীয়াকৈ এটা ৰীলো বনাওঁ চাগে, ৰীল বনাম বুলি ভাবিছোঁ। আৰু ৰীল বনাওঁ নে কি কৰোঁ, ৰীল এটা বনোৱা হৈ আছে, ড্ৰাফটত আছে। ড্ৰাফটৰ ৰীলটোকে এতিয়া আপলোড কৰি দিওঁ। তো সেইটো কথাটো। আৰু ভৈৰৱেও ক'লে আমাৰ ঘৰত যোৱা কথা, বিয়াত যে যাব পাৰে নে নোৱাৰে নাজানো, কিন্তু যাব বুলি ক'লে সি 8 তাৰিখ বা 9 তাৰিখ মানে। তো তেনেকৈ আৰু ঠিক এনেকুৱা পৰিৱেশটো। আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ, কাৰণ বেছি দীঘলীয়া হ'লেও ভিডিঅ'বিলাক প্ৰায় মানে ভাল নালাগে, বৰিং হৈ যোৱা যায়। তো সৰু সৰুকৈ ক্লিপ লৈ এতিয়া ডাইৰেক্ট ষ্টেচন আহক, অলপমান ট্ৰেইনখন আহক, ট্ৰেইনখন আহিলেহে ক্লিপ লৈ ল'ম। এতিয়া বৰ্তমান ৰৈ পেলাই আহিলোঁ। ভোক লাগিলে, কাৰণ সময়টো হৈ গ'লগৈ। সময়টো আপোনালোকক আজিকালি স্পেচিয়েল দেখুৱাম। স্পেচিয়েল মানে এইটো সময়টো হৈ গ'লগৈ কিমান, 12:44। তো ৰাতিপুৱা খাই আহিছিলোঁ কেম্পতে ব্ৰেকফাষ্ট। তো এতিয়া আৰু ভোক লাগিলে, তো সেইকাৰণে এখন হোটেলতে আহিলোঁ। হোটেল ষ্টেচনৰ ওচৰতে ধুনীয়াকৈ আমলেট আৰু এনেকৈ কি হয় লগত ভাতটো খাই দিওঁ, কাৰণ ট্ৰেইন আহি পাব 2টা বজাত। তো 1 ঘণ্টা আছে, 1 ঘণ্টাৰ আগতে ভাতটো খাই পেলাই তো গৈ থাকোঁ। আৰু এয়াই ৱেইটিঙেই লাইফত ৱেইটিঙেই হৈ আছে মোৰ। ৱেইট কৰি ফাইনেলি আহিব হৈছে। বেগটো লৈ যাওঁ।
কিমানত আছে নাজানো, প্লেটফৰ্ম নাম্বাৰ 1 তাৰপিছত আৰু বাছ ট্ৰলিটো আৰু বাকী একো নাই। তাৰপিছত মানুহবিলাকৰ ভিৰটো আছে। তো এইটো চিৰিটো পাৰ কৰি লৈ ডাইৰেক্ট ট্ৰেইনৰ পৰা ফাইনেলি ট্ৰেইন আহি গ'ল আৰু সময়টো হৈ গ'ল চাওক কিমান, সময়টো হৈ গ'ল 2টা বাজিছে, পূৰা 2টা। তো আহি গ'লগৈ ট্ৰেইনখন। ইমান টাইমৰ মূৰত ৱেইটিং কৰি 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 এইপিনে এইখনতে যাম, এইখনেই আৰু তো এইটোৱে B1। তো যাওঁ আৰু লগভগ 2 hours লেট। তো কিমান টাইমত পাওঁগৈ সেইটো ক'ব নোৱাৰিছোঁ। এইটোৱে ছিটটো আৰু ছিটটো এইটোৱেই, আৰু বাকী জাষ্ট এনেকৈ বহি ল'লোঁ, ধুনীয়াকৈ জোতা চোতা খুলি ল'লোঁ আৰু উইণ্ড' ভিউ। তো আপোনালোকক ধুনীয়াকৈ এতিয়া শ্বট দেখুৱাই যাম। উইণ্ড' ছিট সেইকাৰণেই হৈছে, বেছি কৈ নাথাকোঁ, ডাইৰেক্ট বেছি দীঘলীয়া হৈ যাবগৈ। তো সেইকাৰণে ধুনীয়াকৈ উইণ্ড' ছিট ধুনীয়া ধুনীয়া শ্বট লওঁ। এটা ধুনীয়া পৰিৱেশ, বেলিটো ডুব আৰু পশ্চিমত বেলিটো অস্ত যাবলৈ হৈছে। আৰু কিমান পাইছোঁ আমি কি বুলি কয় সৰুপথাৰ পাৰ হ'লোঁ। তাৰপিছত নেক্সট ষ্টেচন হ'ব ডিমাপুৰ। তো ট্ৰেইনখনটো লেটেই চলি আছে, লগভগ 1 ঘণ্টা লেট। তো তাৰপিছত কি হয় বাকী আৰু বাহিৰত পৰিৱেশটো ঠিক এনেকুৱা ধৰণৰ। তো আপোনালোকে চিনেমেটিককেইটা চাইছে, চিনেমেটিককেইটা এডিটটো কৰিছোঁ মই ট্ৰেইনতে। মানে এতিয়া জাষ্ট অলপমান এনেই ৰেষ্ট কৰি লৈছিলোঁ, তাৰপিছত ভাবিলোঁ কি ডাইৰেক্ট চিনেমেটিককেইটাও মই ব্লগটো এডিট কৰিয়ে গৈ থাকোঁ, কাৰণ এনেহে গৈ থকা হৈছে মানে নহয়। তো ব্লগিঙোতো হৈ আছে, তাৰপিছত আৰু এডিটিঙৰ কামো হৈ আছে, ঠিক তেনেকুৱা ধৰণৰ কথাটো। বাকী গুড। অকলে অকলে খালি বৰিং হৈ যোৱা যায়। যদি মানে লগত এজন কোনোবা পাৰ্টনাৰ থাকে তেতিয়াহ'লে মানে ট্ৰেইনৰ আৰু চফৰটো বেছি ভাল হয়। সেইটো কথা। এতিয়া পাই গ'লোহি ডিমাপুৰ ষ্টেচন। ডিমাপুৰ ষ্টেচন বুলি ক'লে মোৰ একদম মনত পৰে যেতিয়া মই জইনিং কৰিব আহিছিলোঁ চাকৰিটোত, তেতিয়া মই চাপৰ মুখৰ পৰা আহিছিলোঁ। একদম এটা মানে বেলেগ এটা স্মৃতি আৰু ডিমাপুৰ ষ্টেচনটো। ইয়াত আহিছিলোঁ আমি মুন, পদুম, তাৰপিছত কি বুলি কয় ৰক্তিম, আমি 4জনে আহিছিলোঁ মৰিগাঁৱৰ পৰা খটখটিত জইনিং কৰিবৰ কাৰণে ডিমাপুৰ ষ্টেচনলৈ। বাকী একদম ধুনীয়া। আৰু এতিয়া মানে ল' লাইট হৈছে ন, ট্ৰেইনত আছে যদিও মানে লাইটৰটো। তো এতিয়া আৰু ব্লগ কৰি নাথাকোঁ, কাৰণ ডিমাপুৰ ষ্টেচনটো অলপ মনতে পৰি গৈছেগৈ। আৰু প্ৰায় এতিয়া মোৰ এইটো অসমত অহাৰ পিছত ট্ৰেইনতেই মানে চফৰটো অলপ বেছি হোৱা হৈছে। আগতে ব্লগবিলাক ফ্লাইটত পাইছিলে, এতিয়া ব্লগবিলাক একদম ট্ৰেইনত। তো ঠিকে আছে, এতিয়া বেছি ব্লগ মানে কি আৰু এতিয়া বেছি হেৰি কৰি নাথাকোঁ, অলপমান ৰেষ্ট কৰোঁ, ময়ো এডিটিং কৰোঁ, তাৰপিছত ডাইৰেক্ট চাপৰমুখ ষ্টেচনৰ পৰা বৰ্তমান পালোহি লামডিং ষ্টেচন। আৰু মিৰৰ দেখি পেলাই মই মিৰৰ শ্বট এটা লৈ ল'লোঁ। আৰু ইপিনে আছে বাহিৰত পৰিৱেশটো ঠিক এনেকুৱা ধৰণৰ। আৰু বাহিৰৰ পৰা এটা শ্বট লৈছোঁ, যোনটো কি বুলি কয় লামডিং ষ্টেচনত এটা মানে ধুনীয়া হেৰি আছে, কি বুলি কয় টয় ৰেল নেকি এইটো আছে। কাৰণ ইয়াত মই আগতে এইটো ষ্টেচনৰ পৰা ব্লগ কৰিছিলোঁ, কাৰণ যেতিয়া মই শিলচৰত গৈছিলোঁ তেতিয়া ইয়াৰ পৰাই লৈছিলোঁ, কাৰণ ৰাতি ইয়াত ভৰ্তি হৈছিলে। তো লাহে লাহে আৰু পাবলৈ হৈছে। টাইমটো বৰ্তমান হৈ গ'লে কিমান 6:44। তো এনেকৈয়ে লাহে লাহে গৈ পাম আৰু ঘৰৰ পৰা কোন আহে নিবৰ কাৰণে। তো সেইটো কথা। বৰ্তমান পাই গ'লেহি হোজাই ষ্টেচন। তো
বুজাই পালোহি তাৰপিছত নেক্সট ষ্টেচনটোৱে হ'ল চাপৰমুখ তাৰপিছত তাতেতো নামিব লাগিব তাৰপিছত আৰু এতিয়া ৰেডি হ'বৰ কাৰণে হৈ গ'ল তাৰপিছত কি ঘৰৰ পৰা কোনে নিব আহে কাৰণ এতিয়াতো সময় বহুত লেটেই হৈ গ'ল এতিয়া মই কৈছিলোঁ ভাইটিক গাড়ী লৈ আহিবৰ কাৰণে তাৰপিছত এতিয়া ল' লাইটৰ কাৰণে নকৰোঁ তাৰপিছত ডাইৰেক্ট তো ডাইৰেক্ট চাপৰমুখ ষ্টেচনৰ পৰা লগ পাই আছোঁ পাই গ'লোহি আৰু ইহঁত ৰৈ আছে ভাইটিহঁত এতিয়া ইয়াৰ পৰা নামি জাষ্ট এইপিনে ল'ৰাটো নামি আছে লোৱা বেগ লোৱা পাই গ'লোহি ইয়াৰ টাইমটো হৈ গ'ল কি কিমান 9:57 এইখনতে আহিলোঁ 2 ঘণ্টা লেট এতিয়া আৰু পাই গ'লোহি ভাইটি আহিলে জান তাৰপিছত আৰু এইটোৱে ষ্টেচনটো আমাৰ চাপৰমুখ ষ্টেচন মানে কেতিয়া আহিছিলোঁ লাষ্ট এই মাহঁতক নিবৰ কাৰণে আহিছিলোঁ তাৰপিছত মাহঁতক নিবৰ কাৰণে অহাৰ পিছত এতিয়া আৰু গৈ থাকোঁ ঘৰত তাৰপিছত ধুনীয়াকৈ ঘৰত গৈ পেলাই ভিডিঅ'টো সামৰণি দিওঁ ষ্টেচনটো অলপমান ডেভেলপ হৈছে কিমান টাইমত পালেহি সিহঁতেও মানে 2 ঘণ্টামান ৰ'লে তাৰপিছত আৰু এতিয়া সিহঁতৰ আমনি লাগি গ'ল এতিয়া ভিডিঅ' কৰি নাথাকোঁ ডাইৰেক্ট জল্দি ঘৰত গৈ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু সেইটোৱে ষ্টেচনটো আৰু ঠিক এনেকুৱা ধৰণৰ তো ব'লক জল্দি ঘৰত যাওঁ আৰু ট্ৰেইনখনো গুচি গ'লগৈ Many unbearable hours later. পাই গ'লোহি আপুনি চশমা লগাই আছে হয় নেকি আচ্ছা তো ফাইনেলি ঘৰ পাই গ'লোহি এতিয়া জাষ্ট জোতা চোতা খুলি লওঁ তাৰপিছত আৰু বাজি ভিডিঅ'টো এনেকৈ আছিলে এতিয়া সামৰণি দিব লাগিব কি হ'ল তাৰপিছত আৰু এতিয়া জোতা চোতা হা এইপিনে মায়ে কৈছে জ্বালাহে দিলোঁ বোলে কিবা পালোহি আহি হেৰি ট্ৰেইন লেট সেইকাৰণে তো ব্লগটো এনেকৈ সামৰণি মাৰি দিওঁ তাৰপিছত আকৌ নতুন ব্লগ লগ পাম নেক্সট তো ইয়াকে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো এইখিনি চালে বহুত থেংক ইউ তাৰপিছত আকৌ এটা নতুন ভিডিঅ'ত লগ পাম টিল দেন সকলোৱে ভালে থাকক ইয়াকে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম বুম